মানুহৰ পৰা যিমানে আশা আৰু অপেক্ষা কমকৈ কৰিবা ন সিমানে জীৱনত সুখী হ'ব পাৰিবা। কাৰণ আশা আৰু অপেক্ষা মানুহক সদায় কষ্ট দিয়ে। এইকাৰণে জীৱনত কাৰো পৰা কেতিয়াও একো আশা নকৰিবা আৰু কাকো অপেক্ষা নকৰিবা। এতিয়া তুমি কাৰোবাৰ পৰা কিবা এটা বস্তু পাম বুলি আশা কৰি আছা, কি ঠিক সেইটো বস্তু তুমি নাপাবও পৰা। যদি নোপোৱা তেতিয়া তোমাৰ কষ্ট হ'বনে নাই? আৰু তুমি কাৰোবাৰ পৰা অপেক্ষা কৰি আছা মানে কি, ধৰি লোৱা এক্সাম্পল এটা দিছোঁ কি তুমি কাৰোবাৰ পৰা কল বা মেছেজৰ অপেক্ষা কৰি আছা, কিন্তু সি কৰা নাই। তুমি যিমানে তাৰ কাৰণে অপেক্ষা কৰিবা সিটো নকৰিব কল। গতিকে যিমানে অপেক্ষা কৰিবা সিমানে তুমি কষ্ট পাই থাকিবা। নিজকে নিজে কষ্ট পাই থাকিবা। সেইকাৰণে কৈছোঁ কি কাৰো পৰা কেতিয়াও আশা আৰু অপেক্ষা নকৰিবা যদি সঁচাকৈ সুখী হ'ব বিচাৰিছা।